আপোনালোকে oxomssa.assam.rrims কাৰণে এখন ৱেবছাইট আপোনালোকে ভিজিট কৰিব পাৰে। ভিজিট কৰাৰ পিছত আপোনালোকে তাত লগ ইন কৰি আপোনালোকৰ যি তথ্যখিনি আছে এই তথ্যখিনি আপোনালোকে ব্ৰাউজ কৰিব পাৰিব আৰু তাত এডিট কৰিব পাৰিব, নিউ এনৰোল কৰিব পাৰিব আৰু যিমানখিনি RIMSৰ তথ্য আছে সেইখিনি আপোনালোকে সব তাতেই গম পাব। সেইটো কাৰণে প্ৰথমতে কৰিব লাগিব আপোনালোকৰ এডমিন লগইনত গৈ আপোনালোকৰ ইউজাৰ নেমৰ ঠাইত ইউজাৰ নেম মানে স্কুলৰ যি লগইন ইউডাইছ কোডটো আছে সেইটো দিব লাগিব। লগতে আপোনাৰ দিব লাগিব পাছৱৰ্ড দিয়াৰ পিছত আপোনাৰ লগইন কৰিব লাগিব। নমস্কাৰ, প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আমি oxomssa.com গৈ কেনেকৈ আমাৰ টিচাৰৰ এটেণ্ডেঞ্চ আৰু মেনেজমেণ্ট কৰিব লাগে সেইখিনি অকণমান চাই লওঁ। ইয়াতে যেতিয়া আপোনালোকে পেজখন লগইন কৰিব, লগইন কৰাৰ লগে লগে ডেশ্ববৰ্ড অ'পেন হ'ব। ডেশ্ববৰ্ডত আপোনালোকে যিমান তথ্যখিনি আছে সেইখিনি চাব পাৰিব। কি তথ্য আছে আহক আমি তথ্যখিনি এবাৰ চাওঁ। প্ৰথমতে ডেশ্ববৰ্ডত আপোনালোকে যেতিয়া যাব প্ৰথমে দেখাব, যেতিয়া আপোনাৰ অ'পেন কৰিব তাৰ ডেটটো দেখাব। ইয়াৰ তলতে ষ্টুডেণ্ট এটেণ্ডেঞ্চ, ষ্টাফ এটেণ্ডেঞ্চ, ষ্টুডেণ্ট লেছ দেন 75% এটেণ্ডেঞ্চ, ষ্টাফৰ এটেণ্ডেঞ্চৰ এটা গ্ৰাফ, এটা পাৰ্চেণ্টেজ দেখাব। তলতে ষ্টুডেণ্টৰ আৰু যি ষ্টাফ আছে ষ্টাফৰ এটেণ্ডেঞ্চৰ বা যিমান আছে এইখিনি গ্ৰাফ এটা দেখাব। এই গ্ৰাফকেইটা আপোনালোকে ডাউনলোড কৰিব পাৰিব SVG, PNG আৰু CSV ফাইলত। ষ্টুডেণ্টৰ চাব পাৰিব, ষ্টুডেণ্টৰ লগে লগে ষ্টাফৰো চাব পাৰিব। কিমানজন ষ্টাফ আছে, মেল কিমানজন আৰু ফিমেল কিমানজন তাতে দিয়া থাকিব আৰু ষ্টাফৰ এটেণ্ডেঞ্চো তাৰ লগতে দিয়া থাকিব। আপোনালোকক আৰু ষ্টাফৰ লিভৰ যিটো আছে, ষ্টাফ লিভ লৈছে নেকি তাৰ তথ্য থাকিব আৰু লগতে ষ্টাফৰ যিমান তথ্য আছে, যিমানখিনি লাগে সেইখিনি তাতে থাকিব। আপোনালোকে তাত গৈ আৰু কিবা এটা বস্তু আছে সেইখিনি আহক কি পাব সেইটো আমি আলোচনা কৰোঁ। ডেশ্ববৰ্ডৰ পিছত আপোনালোকে স্কুল মেনেজমেণ্টত গৈ স্কুল প্ৰফাইল, ক্লাছেছ, এড ক্লাছেছ, স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ, এড ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানখিনি আছে ইমান তথ্যখিনি আপোনালোকে এড কৰিব পাৰিব। স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰৰ এড যিমান আছে সেইখিনি আপোনালোকে ভৰাব পাৰিব আৰু এড ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি পাৰিব। ষ্টাফৰ লিষ্টিং, ষ্টাফৰ ৰেজিষ্ট্ৰেশ্যন সেইখিনি কৰিব পাৰিব। ষ্টুডেণ্ট মেনেজমেণ্ট কৰিব পাৰিব, লিষ্টিং, ৰেজিষ্ট্ৰেশ্যন, ৰিপিটাৰ, ট্ৰান্সফাৰ, আউটকামছ চব লাৰ্ণিং আউটকামছ ইয়াতে ভৰাব পাৰিব। এটেণ্ডেঞ্চৰ কাৰণে আপোনালোকৰ টিচাৰ আৰু ষ্টাফ এটেণ্ডেঞ্চ আৰু ইভেণ্ট এণ্ড গ্ৰুপছত ইভেণ্ট আৰু গ্ৰুপছ আৰু ৰিপৰ্টৰ কাৰণে আপোনালোকে ৰিপৰ্টটো চাব পাৰিব। আপোনালোকে কোনো যদি কোৱাৰি থাকে আৰু কিবা যদি সোধা থাকে আমাক কমেণ্টত জনাব, আমি চেষ্টা কৰিম আপোনালোকৰ উত্তৰখিনি দিয়াৰ কাৰণে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব তেনেকুৱা টিচাৰৰ ৰিলেটেড তথ্য পোৱাৰ কাৰণে আৰু টেট আহি আছে সেইটো পাই থাকিব।